ৰুটি ৰূপে আনিছে নাই কেনেকৈ কি বনাইছে এইবোৰ একদম মডিফাই আৰু পূৰা তো গাইজ পূৰা ফৰেনাৰবোৰ লৈ অহা হৈছে টাইমটো কিমান হ'ল 10টা বাজি গ'ল চ' 10টা বাজি গ'ল তো এতিয়া নমস্কাৰ অসমবাসী স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আৰু আজি ব্লগটো ধামাকেদাৰ হ'বলৈ গৈ আছে তো ব'লক কি কৰোঁ কি নকৰোঁ তো চাই থাকিব আজি মানে ডাঙৰ ধামাকেদাৰ কেম্পিং হ'ব আৰু কি হ'ব কি নাই তো চাই থাকিব ভিডিঅ'টো শেষলৈকে তো ব'লক অলপ দেৰিলৈকে আজি ব্লগটো আৰম্ভ কৰি দিওঁ তো গাইজ পূৰা এইবোৰ ষ্টাৰ্টিং হৈ আছে আৰু ফিটিং চিটিং কৰি নহয় দেখাই আছোঁ কি হয় আৰু মানে গাইজ দেখিবলৈ পাইছে ধামাকা হৈ আছে ইয়াত তো এইফালে চব গাইজ পূৰা মজা হৈ আছে তো লাহে লাহে কথাখিনি কৈছোঁ আৰু ধামাকা চলি আছে তো আমাৰ টেণ্টটো হৈছে ধুনীয়াকৈ এইফালে চলি আছে চব প্ৰথমতে চাহ লগৰটো আমাৰ টেণ্টৰ ভিতৰতে চাব গাইজ এতিয়া ৰুটি হেৰি কৰা আছে জেংকৈ লাগি গৈছোঁ তো এইফালে বিন্দাছকৈ জুই জ্বলি আছে ভিতৰত বস্তু জোকা হৈ আছে এফালে মচ্ছৰদানি লগাই লোৱা হৈছে তেতিয়া আৰু দেখাই আছোঁ কি হয় কি নহয় পূৰা মানে গাইজ দেখিবলৈ পাইছে এইবিলাক কচু চচু কাটি থকা হৈছে আৰু এইফালে আটাটো পূৰা বেলি চেলি হৈ গ'ল ধুনীয়াকৈ আৰু ঘৰৰ বস্তু কাটিবলৈ আছে তো বনোৱা হোৱাই নাই টাইমটো হৈ গ'ল এতিয়া টাইমটো কিমান হ'ল 10টা বাজি গ'ল চ' 10টা বাজি গ'ল তো এতিয়া আমি বনাই মেলি লওঁ ধুনীয়াকৈ আৰু দেখাই আছোঁ কি হয় কি নহয় গোটেই এপটোত আৰু কি হয় কি নহয় দেখাই দিব লাগিব ভোট চোট আহিলে একেলগে খাম আৰু খানাটো ৰুটি এইবোৰ যোগাৰ হৈ গৈছে এতিয়া আটি যোগাৰ এখন কেৰাহী দিয়া হৈছে তেল দি থকা হৈছে ধুনীয়াকৈ তো চাই থাকক আৰু তো গাইজ পূৰা ফৰেনাৰবোৰ লৈ অহা হৈছে পূৰা ৰুটি বনাই থকা হৈছে চাই নাপা তো পূৰা গাইছ আমাৰ খাবলৈ মেলিবলৈ হ'ল যেন তেনে যিটিকে বনালোঁ আৰু তো এতিয়া ৰুটি দেখিবলৈ পাইছে এইফালে কচু আলু তালু কৰি ভাজি তো এইফালে ৰুটি লৈ লৈছোঁ ৰুটি ৰূপে আনিছে নাই কেনেকৈ কি বনাইছে এইবোৰ একদম মডিফাই আৰু পূৰা তো বনাই লৈছে এইফালে জুই জ্বলি আছে বিন্দাছকৈ বাহিৰত তো খাই মেলি লওঁ আৰু কি হয় কি নহয় চাই থাকিব কালি ৰাতি ঘৰলৈ গুচি আহিলোঁ ধুনীয়াকৈ বতৰটো বেয়া কৰিলে মানে আৰু জেগাডোখৰ ভাল নাপালে সেইকাৰণে গুচি আহিলোঁ ৰাতিয়ে লগৰটো হৈ আছে ঘৰত মই শুই আছোঁ তো আজিৰ ভিডিঅ'টো ইমানে আছিলে আকৌ বেলেগ জেগাত কেম্পিং কৰিবলৈ যাম ভাল জেগাত আৰু কালি দুটা আছিলোঁ কাৰণে ৰিক্সটো ল'বলৈ টান পালোঁ তো বতৰটো বেয়া কৰি দিলে জেগাডোখৰ ভাল নাছিলে সেইকাৰণে গুচি আহিলোঁ তো আজিলৈ ভিডিঅ'টো ইমানে আছিলে বাই বাই